এইটো কি দেখিছেনে মাল মাল বুলি কয় দেখিছেনে মাল মানে কুচিয়া এইটো হৈ গ'ল চাওক পাগল এটা দেখিছেনে এই মাছ উঠাইছে এক চালনি হ'লে এইখিনি তলত আছে এইখিনি গোটা মাছ আৰু আছে দুটাই ভাগ মাছ আছে এইখিনি মেচিন আনিলোঁ পুখুৰী সিঁচিম বুলি মেচিনটো যি ভংগীমা দিছে দুবাৰ ষ্টাৰ্ট হয় তিনিবাৰ বন্ধ হয় পাগলা কৰি দিছে এইটো আৰু ৰাতিও হৈ গ'ল সেয়া কণ্ডিশ্যনটো এনেকুৱা হৈ আছে মানে কি এইটো চলাত এইটো ডাঙৰ মাছটো আছে কিন্তু কি হ'ব এতিয়া ৰাতি হৈ গ'ল আহিলোঁ আমি দেৰিকৈ কিন্তু বোলে এয়াহে ষ্টাৰ্ট কৰিব পৰা নাই চলক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মেচিন আনিছে আৰু ষ্টাৰ্ট দি এবাৰ ষ্টাৰ্ট কৰিব পৰা নাই হয় আকৌ নুমাই যায় এই পূৰা লাগি আছে পূৰা মেচিন এভাৰেজ বেছি চলোৱা হ'ল টাইমটো হ'ল আপোনাৰ 2 মিনিট 3 মিনিট 3.5 মিনিট চলিছে তাতকৈ ওপৰত নহয় আকৌ বন্ধ হৈ যায় আজি ৰাতি পূৰা হৈ যাব দেই ঐ হৈছে নাই क्या सोच है रे तेरी मानना पड़ेगा কমাইছা হৈ যাব মাছ হৈ যাব এইটো পুখুৰীটো চলাটো আছে পানী আছে এইটো দিছেনে এইটো সিঁচিবলৈ কিন্তু মাছ অলপমান আছে এনেকুৱা জপাই আছে কিন্তু খালি মেচিনটো বেয়া আকৌ দিছে মেচিনটো চলা হ'লে এতিয়াতো পানী বহুত শুকাই গ'ল হয় মেচিনটো প্ৰব্লেম আছে বন্ধ হৈ যায় অফ হৈ যায় সেইটো কাৰণে The next day 6.5 hours later 12 o'clock midnight হেল্ল' হাই ৱেলকাম বেক টু সোণাল ভাই ইউটিউব চেনেল আজি আমি গৈ আছোঁ আজি বহুত চাটাতে বন্ধ আছে বেংক চেংক চব কাম চাম নাই আমি গোটেইকেইটা মানে আমি ইয়াত বৰ্তমান ওলাই গৈ আছোঁ বাইকত ওলাই যেনে মেচিন উঠাই লৈছোঁ মাছ ধৰিব যাওঁ সেইদিনাখন যে মাছ মাৰিছিলোঁ এটা ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম ভিডিঅ' মাছ ধৰা যিটো চলাত মানে আজি মাছ ধৰিব যাম তাত আজি ধৰিব যাম আৰু পুখুৰীটো মানে কি সিঁচি পেলাম বুলি ভাবিছোঁ আৰু বতৰটো পূৰা বৰষুণো দি আছে ডাৱৰীয়া হৈ আছে ভিডিঅ'টো চাইড কৰি চিন্তা আজি মানে মাছ কিমান পাছ হ'ব আৰু মেচিনটো দেখিছে ইমান ডাঙৰ মেচিন 50 কেজি বেছি আছে এইটো 60-70 মান হৈ যাব চাগে আনিছোঁ আৰু যেন তেন সেইকাৰণে চাইড আপোনালোকে ভিডিঅ' স্কিপ নকৰিব দেই ৰাজুকাই আছে আজি এটা পুৰা মস্ত মানুহ এটা লৈছে সেইদিনা শিক্ষক কাটিবলৈ চাম এতিয়া সি পাই গ'লোঁ জেগাত এইটো দিছে পুখুৰীটো এই চলা দিছে এখন এইটো এইফালে আমাৰ গোটেই ফাইলটো এডাল মেচিন দেখিছে নে গোটেই বাইকত আনিছোঁ এতিয়া তাৰপৰা এলেকে স্কুটি সেইফালৰ পৰা আহি কাৰণে একদম সেই স্কুটিখনত উঠাই নিছোঁ মানে এতিয়া চলাব নোৱাৰিতো তাত পূৰা ধুনীয়াকৈ একদম এইটো যোগাৰ কৰিলে পানী চানী ভৰা এইটো চাই বৰালি মাছটা জঁপিয়ালে ইয়াত জোকাই কাৰণে ধুনীয়াকৈ তাৰপাছত এতিয়া ষ্টাৰ্টটো কৰিলে দেখাম আপোনালোক কেনেকুৱা মাছ পাওঁ নাপাওঁ নোলালে মাছ কিয় নোলালে ভেকুলীকেইটা ওলাব নাই এইকেইটা খাব পাৰিম তাৰপিছত প্লাছ আৰু বিক্ৰী কৰিম যদি কাৰোবাক লাগে মাছটো আমাক কণ্টেক্ট কৰিব পাৰে জীয়াই ৰাখিম বিক্ৰী কৰিম পূৰা कौन है ये लोग कहां से आते हैं সেয়া ষ্টাৰ্টিং কৰি আছিলে দেখিছেনে সেইফালে বৰষুণে দিলে পূৰা বৰষুণ দিলে ৰ'দটো এবাৰ দিছিলে আকৌ বৰষুণ দিলে মানে কি বৰষুণ জাগিলে মানে ভালকৈ আহিছে বোলে অকণমান ডাঙৰ এয়া ল'ব নহ'লে ইমান ধুনীয়া চা চিষ্টেমটো কেনেকুৱা হৈছে এই গোটেইডাল বান্ধি দিয়ে না টিপডাল একদম পূৰা ইহঁতে মেজাৰমেণ্ট লাগি আছে মালিক মানুহটো ঘৰৰ চলা যে অকণমান থাকিব লাগিবতো বৰষুণ দিলে কিন্তু বৰষুণ যাক 2 ঘণ্টামান এৰি দিয়ে ন ভাল হ'ব কিন্তু কাইলৈ চানডে আছে সেইটো দেওবাৰ আছেতো তেতিয়াও মানে কি হয় আছে সময় যদি আধা সিঁচি লওঁ কাইলৈ আকৌ সিঁচিম বোলে নহ'লে ৰাতি ইয়াত থাকি ল'ম তম্বু আছে ইয়াত আনি ল'ম বুজিছেনে মানে কোৱা তেতিয়া যেনে তেনে মানে কি হয় বৰষুণ যাক এৰিলে দিছেনে পূৰা এৰি গ'ল আৰু এই মেচিনটো অকণমান তেল নাছিলে ষ্টাৰ্ট কৰি আছে মানে তেলটো আনিব দি আছোঁ এতিয়া অলপমান বন্ধ কৰি দিলোঁ আকৌ দিম আৰু ধুনীয়াকৈ হৈ যাব পিছত আপোনালোকে দেখাম আৰু কিমান মাছ পাওঁ এইফালে আমাৰ পথাৰ এখন এইখন পথাৰ
এইটোতে আমি সেইদিনা মাছ ধৰি গৈছিলোঁ কিন্তু মাছ তেতিয়া ইমান নাপালোঁ বেলেগ কথাই ধৰিলোগৈ কিন্তু এতিয়া এইখন জেগা কয় চালুকুৰি বিল সেইফালে আছে এইখন হেঙুলীয়া জান বুলি কয় আৰু হেঙুলীয়া পথাৰ বুলি কয় বতৰটো পূৰা ধুনীয়াকৈ এইফালে দেখিছেনে পাহাৰখন ওলাইছে নীলাকৈ চাব দেই আপোনালোকে অকণমান জুম কৰি দেখাই দিম সেইটো দেখিছেনে এইখন পাহাৰখন ওলাইছে বতৰ ভাল এতিয়া এনেকৈ গৈ থাকিলে 2-3 ঘণ্টা ৰৈ দিলে মানে এইটো ধুনীয়াকৈ শুকাই যাব আমাৰ মেচিন ষ্টাৰ্ট আকৌ হৈ গ'ল তেল আহি পাই গ'ল এতিয়া মেচিনটো ষ্টাৰ্ট কৰি দিলোঁ এইফালে এইকেইটা লগৰকেইটা আছে এইকেইটা ৰখি আছে তাৰপিছত আৰু এইফালেতো চাইছে মোৰ এইকেইটা আকৌ কেঁকুৰা ভুকি আছে আৰু প্লাছ এইফালে এইটো মাথাউৰিটো বান্ধি দিছোঁ কাৰণ এই পানীটো পালে এইফালে আমাৰ চলাটোৰ ফালে যে আহিব নোৱাৰে সেইকাৰণে মানে কি ভালকৈ আৰু মাথাউৰিটো বান্ধি দিওঁ 1 hour later. দেখিছেনে এইটো ডাঙৰ এটা ওলালে শ'ল মাছ এতিয়া দেখিছেনে গোটেই পানীটো শুকা হৈ গ'ল আৰু অলপমান চাই সিঁচিবলৈ এতিয়া আমি মাছকেইটা ধুই ল'ম ভাল লাগিছে প্ৰথমতে ভাবিছিলোঁ কি মাছ নোলাব বুলি শ'ল মাছ ওলাইছে আৰু ধৰিবলৈ বাকী আছে মাছ গোটেই মানে মাছবিলাক গোটেই জেংখিনিৰ ওপৰতে উপঙি গৈছেগৈ মানে জেংখিনি আছে জেংখিনিৰ ওপৰত উঠি গৈছেগৈ এই জেংবিলাক দেখিছেনে আপোনাক দেখাম কাই মাছ এইটো পাছলৈ গ'ল মোনাটো ওলাম তই কেইবেগটো আৰু এটা মোনা আছিলে মোনা তাৰপেলা চোন তই এইবিলাক কি নহয় এই মোনাটোৰ পাছ আমি এইফালে হাঁহ কলমলৈ ছিঙিলোঁ বাৰু এইখিনি চেংমৰা একদম লোকেল ভেজিটেবল দিছেনে পূৰা এইটো অৰ্গেনিক হয় ঔটেঙা ঢেকীয়া পূৰা খাম এইখিনি উলিয়াই কেনে মোনাটো মোৰ লগত মাছ দংগীয়া চাওক না পূৰা মাছ মানে এইটো হৈছে মাছখিনি টিপি টাপা পানীটো শুকাই গ'লতো এইফালে এছিষ্টেণ্ট মোৰ এইটো এছিষ্টেণ্ট হয় এইটো আজি লৈ আহিছোঁ মোনা ধৰিবলৈ কাৰণে আপোনালোকক দেখাম টিপি টাপা কৈছে ভাই চাহাব মাছ দেখিছে নাই কেনে টিপি টাপা কৰি আছে এইখিনি চাওক এইখিনি চাওক কেনেকৈ নাচি আছে মাছ লাগিছে নাই এইটো চাওক মাছ ধৰি দেখাম দেই এইটো এটা শিঙৰ মাছ এইটো দিছে এনেকৈ পৰি আছে গোটেই মাছবিলাক ইয়াত আছে মাছ জঁপিয়াই দিছে মানে ভাবিছিলোঁ কি মাছ একেবাৰে নোলাব বুলি কাৰণ কেলৈ যথেষ্ট মাছটো মানে দেখা পোৱা গৈছে যে পোৱা সম্ভাৱনাটো আছে অলপমান বেছিকৈ বেছি নহয় 5টা মানুহ আছে আমি 1 কেজিকৈ হ'লে 5 কেজি হ'লে বহুত হ'ব হয়নে বুজিছেনে পূৰা এইটো মাছ আপোনালোকক লাষ্টত দেখাই আছোঁ হা এই পথাৰটো মানে পানীটো বহুত আছিলে কিন্তু এতিয়া পানীটো কমিলে মজা লাইক ইউ ইয়াতে মই মাছটো ধৰি লওঁগৈ দেই চাওক বোকা বহুত আছে দেই এইজনী চাওক কেনেকৈ শুই আছে মজাকৈ এনেকৈ মানে মাছকেইটালে জেংকেইটালৰ ভিতৰত মানে সৰকি যাব নোৱাৰে এইটো লাগি থাকে সেইটো কাৰণে ইয়াৰ ওপৰতে পৰি থাকে চিঙৰ মাছ মোনা কেছ হা তই মোনাটো দে আকৌ তই গুচি গ'লে কেনেকৈ হ'ব এতিয়া মাছটো মানে কি সিঁচি লওঁ পানীটো সিঁচি কেনে মাছটো ধৰি লওঁ লাষ্টত আপোনালোকক দেখাইছোঁ কিমান মাছ পাম দেই কাৰণ সি মানে কি এতিয়া মোনাটো ধৰি নিদিয়ে মোনাটো ধৰি নিদিলে আকৌ আপোনালোকক কেনেকৈ মই দেখাম এইখনতে মাছটো অকণমান প্ৰব্লেম হৈ আছে আপোনালোকক দেখাম এইয়া চাওক এনেকৈ মাছকেইটা পৰি আছে দেখিছে এইটো বুটিয়া মাছ মজা লাগিছে মাল বুলি কয় এইটো দেখিছেনে মাল মানে কুচিয়া এইটো কুচিয়া দেখিছেনে এইটো মাছটো ধৰি আছোঁ এতিয়ালৈকে শেষ হোৱাগৈ নাই আৰু পালোঁ অলপমান এমোনামান হ'ল সৰু মোনা এটাই আৰু এইখিনি আছে ধৰিবলৈ পানী অকণ থাকিলে পানীটো নাযায় মানে বোকা হৈ গ'ল না সেইটো ঘোলা কিন্তু আৰু মাছ বহুত থাকিলে জাকৈ নানিলোঁ ন অকল এনেকৈ ডাঙৰ মাছ ওলাব লৈছোঁ গোটেই সৰু মাছে ওলাইছে এতিয়া এই কুচিয়াটো ওলালে কুচিয়া এটা পালোঁ মাগুৰ মাছ শ'ল মাছ 2টামান ওলালে আৰু যদি ওলাইছে যদি বোকা সোমাই আছে সেইখিনি সোমাই আছে পূৰা ধৰি আছে তাৰপাছত এইটো মোনাত চাওক দেখুৱাই দিছোঁ ৰ'ব দেই এইটো মোনা দিছে নেকি এইটো মোনা আছে শ'ল মাছ গৰৈ মাছ পূৰা ডাঙৰ লাগি আছে একচুৱেলি আমি বেছি তো লোকচানটো হোৱা নাই লাভেই হৈছে বাৰু বাকী ক'বলৈ একো নাই এয়া এইফালে হাঁহ দেখিছোঁ নহয় দেখা শাকখিনি দেখিছেনে মাছ পূৰা ধৰি আছে পূৰা জাকৈত মাৰিছে মাছ চাব দেই মাছ বগা কেমেৰা ইমান ভাল নহয় পাৰফেক্ট নহয় বেয়া কথা নক'বা দেই সেইখিনি চাওঁ কিলো গৈ ঠিক আছে কেনেকৈ উঠিছে চাব দেই মই মাছ দেখাই দিম যে ঠিক আছে আকৌ মাৰিব আকৌ দেখাই দিম ৰেডি ষ্টাৰ্ট কৰিব শিঙৰ মাছটো শিঙৰ মাছ ডাঙৰখিনি ধৰি লওঁ সেনেকৈ নহয় আৰু
আৰু এইটো সেইটো এই মাছ আছান কালি দিছে নে মাছ দিছে নে এই মাছে এই ভগৱানে এইখিনি চা মাছ জপিয়াই কৈছে আকৌ পুৰাটি পুতি গৈছেগে মাছ মাছ মানে ডাবল আছে এইখিনি কাইলৈ আকৌ ৰাতিপুৱা ধৰিম এইখিনি বুজিছে কাইলৈ ৰাতিপুৱা ধৰিবলৈ নাযাওঁ আকৌ মাছকে ধৰিম এই চাইডৰ পৰা টানি দিয়া এই গমে মাছে নাই পাগলা মাছ মানে মাছ পু কৰি থাকিলে কিন্তু ডাঙৰ মাছ নোলালে সেইগালিছে নাই পাৰত পৰি গৈছেগে এই গালিছে নাই আকৌ পুঠাটি পুতি গৈছে মাছ মানে মাছ তামাম জুই ইয়াতকৈ মাছ নালাগে ন হয়নে হিয়া মাছ ধৰিব ইয়াত নাথাকিলে সোমাব জানো গোটেই পেলাইছোচোন এইখিনি চাওঁ এইটো শিঙৰ মাছ চাপ পাগলা উঠি আছে বে কেনেকুৱা আছে ধৰি কেনেকুৱা আছে মাছ কেনেকুৱা আছে ধৰি বঢ়িয়া লাগিছে খালি মাছ ডাঙৰ মাছ নাই অকল পুঠি মাছ হ'লেতো বহুত ন এমোনামান হ'ব এই সৰু মোনাটো এমোনামান হ'ব এমোনামান হ'ব চাগে বেলেগ নহ'ব এইখিনি মাছে নাই কিমান হ'ব এইটো চাব দেই ডাঙৰ মাছ আছে ডাঙৰ মাছ উঠিলে নাই উঠি আছে গৈ মাছ আছে এখনে ধৰিব ওলাই আছে না এবাৰ বামলৈ গ'ল বামৰ পৰা এক চাত আহিব লাগিব এইটো শিঙৰা মাছ পুতিলে খাব আৰু ভাত এতিয়া আমাৰ মাছ চাছ ধৰা হৈ গ'ল পূৰা আন্ধাৰ হৈ গ'ল মাছ পালোঁ ভালেখিনি পালোঁ বাৰু এইটো অকণ ডেকাকৈ দি দিম এই মোনা এইফালে এক মোনা আছে কোনোবা এটা আনিতে ঠেলি অকল ঠেলিব পাৰে এইফালে এক মোনা এইফালে এইটো পুখুৰীত অকণমান এইফালে অদা আছিলে সেইখিনি পানীত খুলিলোঁ পাছত এতিয়া ঘৰত গৈ আপোনালোকক দেখাইছোঁ কিমান মাছ পালোঁ আজি মাছটো ধৰি ভাল লাগিব কেনেকুৱা লাগিলে মজা দে ঠিক আছে পাছত লগ পাম দেই বাই ঘৰত গৈ লগ পাইছোঁ কৈ আছোঁ কিমান পালোঁ কেলকুলেটাৰ দিছে এয়া মাছ উঠাইছোঁ এক চালনি হ'লে এইখিনি আৰু তলত আছেই সেইখিনি গোটা মাছ আৰু আছেই গোটা মাছ আছেই ইয়াত এইফালে ইহে সাপডাল ক'ত গ'লগৈ কিমান মাছ বহুত মাছ কালি ৰাতি হৈ গ'ল আমাৰ ৰাতি হৈ গ'ল খালি কিন্তু খালি মাছ ধৰি আৰু থাকি আহিলে ধৰিবলৈ বহুত থাকিলে ধৰিব পৰা গ'ল হয় বৰষুণ দিব মাছ চাছ ধৰি হৈ গ'ল ঘৰত আহি গ'লে চবকেইটা ভাগ কৰি আছে আৰু এইফালে এইকেইটা আমাৰ এইজনে মেইনজন মাছ ভাগ কৰাজন তাৰপিছত এইফালে গোটা মাছকেইটা ছাইড কৰি ৰাখিছে আৰু প্লাছ এফালে এইটো 6টা মানুহ ছভাগ মানে 5টা হয় এভাগ মেচিনক দিছে ইমানে আৰু ভিডিঅ'টো কেনেকুৱা লাগে ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ